মোৰ বন্ধু বান্ধৱীসকল, আজি আমি বিটিআৰ টেটৰ বাবে অতি প্ৰয়োজনীয় কিছু পৰিৱেশৰ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোক নিশ্চয় উপকৃত হ'ব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি অল বেল আইকনটো অন কৰি দিব আৰু ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ। আমি প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটো লৈছোঁ, টেগ বাহাদুৰ গুৰুদ্বাৰ অসমৰ কোনখন জিলাত আছে? ইয়াৰে অপশ্যন কেইটা দিয়া আছে কাছাৰ, ধুবুৰী, নগাঁও আৰু কামৰূপ। টেগ বাহাদুৰ গুৰুদ্বাৰ অসমৰ কোনখন জিলাত আছে? ধুবুৰী জিলাত আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধুবুৰী। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো লৈছোঁ, ভুৱন পাহাৰৰ মন্দিৰ অসমৰ কোনখন জিলাত আছে? ইয়াত অপশ্যন কেইটা দিয়া আছে ধুবুৰী, মৰিগাঁও, বাক্সা আৰু কাছাৰ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কাছাৰ। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো লৈছোঁ, উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে আৰু সেইবাবে ইয়াক কি বুলি কোৱা হয়? ইয়াৰে এনচাৰটো হ'ব উৎপাদক। অৰ্থাৎ উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে আৰু যদি নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে সেইবাবে সিহঁতক কি বুলি কোৱা হয়? উৎপাদক বুলি কোৱা হয়। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো লৈছোঁ, বেক্টেৰিয়া আৰু ভেঁকুৰক তলৰ কোনটো শ্ৰেণীত ধৰা হয়? ইয়াৰে অপশ্যন কেইটা দিয়া আছে এ উৎপাদক, বিত দিয়া আছে বিয়োজক, চিত দিয়া আছে উপভোক্তা আৰু ডিত কি দিয়া আছে এইটো প্ৰাথমিক উপভোক্তা। আমি বেক্টেৰিয়া আৰু ভেঁকুৰবোৰক ইয়াৰে কোনটো শ্ৰেণীত অন্তৰ্ভুক্ত কৰিম? আমি বিয়োজক শ্ৰেণীত অন্তৰ্ভুক্ত কৰিম। কাৰণ বিয়োজকবোৰে জৈৱিক উপাদানৰ কি কৰে? বিয়োজন ঘটায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? বিয়োজক হ'ব। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো লৈছোঁ, বিয়োজকবোৰে এত দিয়া আছে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে, বিত দিয়া আছে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে, চিত দিয়া আছে প্ৰাথমিক উপভোক্তাক খাদ্য হিচাপে গ্ৰহণ কৰে আৰু ডিত কি দিয়া আছে জৈৱিক উপাদানৰ বিয়োজন ঘটায়। গতিকে বিয়োজকবোৰে কি কৰে? জৈৱিক উপাদানৰ বিয়োজন ঘটায়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো লৈছোঁ, অসমৰ কোনটো কয়লা খনি অতি পুৰণি? ইয়াৰে অপশ্যন কেইটা দিয়া আছে এ লিডু, বিত দিয়া আছে মাকুম, চিত দিয়া আছে জয়পুৰ আৰু ডিত দিয়া আছে মাৰ্ঘেৰিটা। ইয়াৰে প্ৰতিটোৱে একোটা কি হয়? কয়লা খনি হয়। কিন্তু ইয়াৰে আটাইতকৈ পুৰণি কয়লা খনিটো কোনটো হ'ব? মাকুম। অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো লৈছোঁ, তলৰ কোনখন ঠাইত চূণশিল পোৱা নাযায়? ইয়াতে অপশ্যন কেইটা দিয়া আছে উমৰাংচু, কয়লাজান, দিলাই পাহাৰ আৰু ধুবুৰী। ইয়াত প্ৰথম অপশ্যনটো দিয়া আছে উমৰাংচু। উমৰাংচু ডিমা হাছাও জিলাত আছে আৰু ইয়াত চূণশিল পোৱা যায়। ঠিক তেনেদৰে কয়লাজান। কয়লাজান কাৰ্বি আংলং জিলাত অৱস্থিত। ইয়াতো চূণশিল পোৱা যায়। তাৰপিছত দিয়া আছে দিলাই পাহাৰ। দিলাই পাহাৰতো আমি চূণশিল পাওঁ। শেষত কি দিয়া আছে ধুবুৰী। এই ধুবুৰীত আমি চূণশিল নাপাওঁ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? ধুবুৰী হ'ব। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো লৈছোঁ, দদ চৰাইবিধ কোনটো দ্বীপত পোৱা যায়? ইয়াৰে আমি অপশ্যন দিয়া নাই, ইয়াত ডাইৰেক্ট আমি এনচাৰটো লিখিয়ে দিছোঁ। দদ চৰাইবিধ কোনটো দ্বীপত পোৱা যায়? মৰিচাছ দ্বীপত। আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যনটো লৈছোঁ, দদ চৰাইয়ে কি গছৰ গুটি খাইছিল? এইটোতো আমি অপশ্যন দিয়া নাই, ইয়াত আমি ডাইৰেক্ট এনচাৰটো লিখিয়ে দি দিছোঁ। দদ চৰাইয়ে কেলভেৰিয়া মেজ নামৰ গছৰ গুটি খাইছিল।